প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকক প্ৰভু যীশুলৈ অহাৰ যোগেদি যে শান্তি, অনুগ্ৰহ আৰু আশীৰ্বাদসমূহ পাব পাৰি তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আপুনি ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাব। যদি আপুনি নতুন শ্ৰোতা হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব। তেতিয়া আপুনি আমাৰ চেনেলৰ যোগেদি প্ৰচাৰ হোৱা নতুন আত্মিক শিক্ষাসমূহ শুনি আশীৰ্বাদ প্ৰাপ্ত হ'ব। প্ৰভু যীশুৱে কৈছে, কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। লুক 19:10। এই গঁড়াল নোহোৱা মোৰ আৰু মেৰ আছে, মই সেইবিলাককো আনিব লাগে আৰু সেইবিলাকে মোৰ মাত শুনিব। তাতে একেটা জাক একেজন ৰখীয়া হৈ যাব। যোহন 10:16। ঈশ্বৰে মানুহক সৃষ্টি কৰিলে, তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে। পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰি ক'লে, তোমালোকে বহুবংশ হোৱা, বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা। সমুদ্ৰৰ মাছ, আকাশৰ চৰাই আৰু পৃথিৱীৰ ওপৰত বিচৰণ কৰা সকলো প্ৰাণীৰ ওপৰত অধিকাৰ চলোৱা। আদি পুস্তক 1:28। পাছে ঈশ্বৰে পূব ফালে এডেনত এখন বাৰী পাতি নিজে নিৰ্মাণ কৰা মানুহক তাত থলে। কিন্তু মানুহে শয়তানৰ চতুৰতাত পৰি ঈশ্বৰৰ অবাধ্য হৈ পাপ কৰিলে। মনুষ্যৰ আদি মাতৃ হাৱাই পাপতে গৰ্ভধাৰণ কৰি সন্তান জন্ম দিলে। আদি পিতৃ মাতৃ আদম আৰু হাৱাৰ পৰাই মানুহৰ বংশ বৃদ্ধি হৈ বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ হৈছে। ঈশ্বৰে সৃষ্টি কৰা মনুষ্য জাতি দুটা, এটা হৈছে পুৰুষ, আনটো হৈছে তিৰোতা। ঈশ্বৰে মানুহক বেলেগ বেলেগ জাতি কৰি সৃষ্টি কৰা নাই। ঈশ্বৰে মানুহক উচ্চ বা নিচ জাতি কৰি সৃষ্টি কৰা নাই। তেওঁৰ সৃষ্টি দুটাই জাতি, এটা পুৰুষ, আনটো তিৰোতা। পূৰ্বে গোটেইখন পৃথিৱীত এক ভাষা আৰু এক মত আছিল। আদি পুস্তক 11:1। ঈশ্বৰে মানুহক সৃষ্টি কৰা উদ্দেশ্য আছিল মানুহে ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখি তেওঁৰ মহিমা প্ৰকাশ কৰা বা তেওঁৰ পবিত্ৰ উপস্থিতিত থাকি তেওঁৰ মহিমাক প্ৰকাশ কৰা। স্বৰ্গদূতগণে ঈশ্বৰক সকলো সময়তে প্ৰভু পৰমেশ্বৰ, তেওঁৰ সৰ্বশক্তিমান, সদা সৰ্বদাই তেওঁৰ প্ৰশংসা, সমাদৰ, মহিমা আৰু ধন্যবাদ পোৱা যোগ্য বুলি কৈ ধন্যবাদ কৰি থাকে। তেওঁৰ গৌৰৱ কি সন্মান আনক কেতিয়াও নিদিয়ে। মানুহে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে। মানুহে নিজৰ নাম ৰাখি খ্যাতিমন্ত হ'ব বিচাৰিলে। ঈশ্বৰে নিজৰ মৰ্যাদা ৰখাত উদ্যোগী। মানুহে নিজৰ নাম খ্যাতিমন্ত কৰিবৰ বাবে এখন নগৰ আৰু এটা উচ্চ স্তম্ভ নিৰ্মাণ কৰিলে। মানুহৰ এই কাৰ্যত ঈশ্বৰ অসন্তুষ্ট হ'ল। তেওঁলোকে নিৰ্মাণ কাৰ্য কৰি থাকোঁতে ঈশ্বৰে তেওঁলোকৰ ভাষা বিভ্ৰান্তি সৃষ্টি কৰিলে। তেওঁলোকে এজনে আনজনৰ কথা বুজিব নোৱাৰা হ'ল। নগৰ আৰু স্তম্ভ নিৰ্মাণ কাৰ্য বন্ধ হ'ল। ঈশ্বৰে তেওঁলোকৰ ভাষাভেদ জন্মালে আৰু তাৰ পৰাই জিহুৱাই তেওঁলোকক পৃথিৱীখনতে গোট গোট কৰিলে। ইয়াৰ বিষয়ে বাইবেলৰ আদি পুস্তক 11:1-9 পঢ়িবলৈ পাওঁ। মানুহ বহু ভাষাভাষী হোৱা কাৰণ হৈছে ঈশ্বৰৰ বিৰুদ্ধে কৰা পাপৰ পৰিণাম। মানুহ বহু ভাষাৰ বহু জাতি হ'ল। মানুহে সৃষ্টিকৰ্তা ঈশ্বৰৰ পৰা আঁতৰি গ'ল। সকলো সময়তে ঈশ্বৰে মানুহক তেওঁৰ পৰাক্ৰমী দেউকাৰ তলত সুৰক্ষা দি ৰাখিব বিচাৰে। কিন্তু মানুহে পাপ কৰ্মত লিপ্ত হৈ সাংসাৰিক অভিলাষ পূৰ কৰি ঈশ্বৰৰ পৰা আঁতৰ হৈ গৈ থাকে। মানুহে পাপৰ ফলস্বৰূপে বহু দুখ কষ্টৰ মাজত এই জগতত জীৱন যাপন কৰিব লগা হৈছে। মনুষ্যৰ আদি পিতৃ মাতৃ আদম হাৱাই যেনেকৈ শয়তানৰ চতুৰতাত পৰি ঈশ্বৰৰ অবাধ্য হ'ল, ঠিক তেনেকৈ আজিও মানুহে শয়তানৰ অধীন হৈ পাপৰ বন্ধনত আছে। মানুহৰ চিন্তা, কল্পনা আৰু স্বভাৱ পাপময় হ'ল। তেওঁলোকৰ পাপময় স্বভাৱেৰে ঈশ্বৰক সহজতে পাব নোৱাৰাৰ বাবে স্বৰ্গৰ পতিত দূত শয়তান আৰু তাৰ বাহিনীক সেৱা পূজা কৰিবলৈ ধৰিলে আৰু সেইবিলাককে বিধে বিধে ৰূপ দি প্ৰতিমাও সাজিলে। পূৰ্বে ঈশ্বৰে সেই দূতসমূহক স্বৰ্গত ঈশ্বৰৰ সেৱা আৰাধনা কৰিবৰ বাবে সৃষ্টি কৰিছিল। যিচয়া 14:12-17। সেই দূতসমূহে অহংকাৰী হৈ ঈশ্বৰৰ অবাধ্য হ'ল। যিহিজকেল 28:12-19।
সেইবাবে ঈশ্বৰে সিহঁতক স্বৰ্গৰ পৰা খেদি পঠালে। প্ৰকাশিত বাক্য 12:9। সেই পতিত দূতসমূহকে অহচি আত্মা বুলিও কোৱা হয়। সেইবিলাকে ভূত প্ৰেত। সিহঁতৰ বিস্ময় লগাব পৰা অস্বাভাৱিক শক্তি আছে। সেই নগৰত চিমোন নামেৰে এজন মানুহে মায়া কৰ্ম কৰি নিজকে বৰ এজন বুলি চমৰীয়া জাতিক বিস্ময় লগাইছিল। পাচনি কৰ্ম 8:9। সেইবাবে বহুতো মানুহে সেইবিলাকৰ সহায় লয়। দৈৱবাণী কৈ নিজৰ গৰাকীবোৰৰ বহু লাভ কৰা এনে দৈৱজ্ঞ আত্মা থকা বেটী এজনী আমাৰ আগত উপস্থিত হ'ল। পাচনি কৰ্ম 16:16। ভূত প্ৰেত বা অহচি আত্মাসমূহৰ সহায় লৈ কৰা কাৰ্যসমূহ হৈছে মংগল চোৱা, ভৱিষ্যতৰ শুভ অশুভ কথা গম লোৱা, প্ৰেতাত্মাৰ বিদ্যা, মৃত আত্মাৰ পৰামৰ্শ লোৱা, মায়া কৰ্ম, গুণমন্ত্ৰ বা যাদু বিদ্যা, দেৱ দেৱী বা ভূতৰ নামেৰে আচৰিত কৰ্ম কৰা। পাচনি কৰ্ম 8:9। ভূত পোহা, ভূতৰ দ্বাৰা সুবিধা আদায় কৰা, মোহিনী বিদ্যা, বান মৰা, ইন্দ্ৰজাল, বীৰা পোহা, জিন পোহা আদি এনে কাৰ্যসমূহ ভূত প্ৰেতৰ সহায়ৰ যোগেদি হয়। ইয়াৰ বিষয়ে বাইবেলৰ 1 চমুৱেল 28:7-14 পঢ়িবলৈ পোৱা যায়। এই ভূত প্ৰেত বা অহচি আত্মাসমূহৰ শেষ গতি হৈছে অনন্তকলীয়া নৰক। প্ৰকাশিত বাক্য 20:7-10। আজি আপুনি কাৰ সৈতে আছে? যিজনে আপোনাক নিজ হাতে নিৰ্মাণ কৰি নাকত ফু দি প্ৰাণবায়ু সুমুৱাই দিলে সেই সৃষ্টিকৰ্তা ঈশ্বৰৰ সৈতে আছেনে? তেওঁৱে যীশু হৈ এই পৃথিৱীত জন্মগ্ৰহণ কৰিলে। নাইবা আপুনি পতিত দূত ও শয়তানৰ বাহিনী ভূত প্ৰেতবোৰৰ অধীনত আছে নেকি? এই অহচি আত্মাবোৰৰ শেষ গতি হৈছে অনন্তকলীয়া অগ্নিময় নৰক। সেই নৰক মানুহৰ বাবে নহয়। যদি আপুনি শয়তানৰ অধীনত থাকি তাৰ পাপ কৰ্মত লিপ্ত হৈ আছে, তেন্তে আপুনি শয়তানৰ লগত অনন্তকলীয়া নৰকৰ ভাগী হ'ব লাগিব। ঈশ্বৰৰ বাক্যই কৈছে, আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেন্তে হৃদয় কঠিন নকৰিবা। মন পালতাই যীশুখ্ৰীষ্টলৈ ঘূৰি আহক। তেওঁৰ তেজেৰে আপোনাৰ সকলো পাপ আৰু অপৰাধবোৰ ধুই শুচি কৰিব। তেওঁ আপোনাক তেওঁৰ শান্তি, অনুগ্ৰহ, আশীৰ্বাদসমূহ আৰু অনন্ত জীৱন দিব। গালাতিয়া 3:28 কৈছে, যিহুদী বা গ্ৰীক আৰু হ'বই নোৱাৰে, দাস বা স্বাধীন আৰু হ'বই নোৱাৰে, পুৰুষ আৰু স্ত্ৰীও আৰু হ'ব নোৱাৰে, কিয়নো খ্ৰীষ্ট যীশুত তোমালোক সকলোৱে এক। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।